নিউজ চেনেললৈ আজি 15 আগষ্ট 2024 78তম ভাৰত স্বাধীনতা দিৱস। আজি সমগ্ৰ ভাৰতবৰ্ষত স্বাধীন ভাৰতৰ যেটো 15 আগষ্ট এটো উদযাপন কৰিছে। সেই উপলক্ষে মই ইউনাইটেড বড়ো পিপল ফেডাৰেশনৰ হৈ সমগ্ৰ আমাৰ ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী বড়ো কছাৰী আৰু অন্যান্য জনজাতিসকললৈ আজি 78তম যি ভাৰত স্বাধীনতা দিৱস সেই উপলক্ষে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি ইউনাইটেড বড়ো পিপল ফেডাৰেশনৰ হৈ গুৱাহাটী জিলাৰ অধীনস্থ লালমাটি বাথৌ মন্দিৰৰ চৌহদত আমি ইউনাইটেড বড়ো পিপল ফেডাৰেশনৰ হৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছোঁ। আৰু সেই উপলক্ষে আজি প্ৰেছ মিডিয়াৰ যোগেদি বা ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি মই ৰাইজক তথা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে যোৱা 3 আগষ্টত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ভেৰিফিকেশ্যন অফ ভিলেজ নটিফিকেশ্যন কাৰণে 19খন জিলাত নটিফিকেশ্যন জাৰি কৰিছে। এই জিলাসমূহত যিমানবোৰ আমাৰ বড়ো কছাৰী নিবাসী গাঁও সেই গাঁওসমূহক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি হেঁচা দিছোঁ আৰু লিষ্ট মতে এইখিনি বৰ্তমান চালি চাই থকা হৈছে। মই সৰ্বপ্ৰথমতে জিলাৰ সকলো বিষয়ববীয়া ইউনাইটেড বড়ো পিপল ফেডাৰেশন আঞ্চলিক কমিটি আৰু আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্গত সমগ্ৰ যিসকল জাতীয় আমাৰ সংগঠন আছে তেখেতসকলক মই আহ্বান জনাওঁ যাতে এখনো গাঁও আৰু এটাও ফেমিলি যাতে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ভিলেজ নটিফিকেশ্যনৰ পাত পৰি নাযায়। তাৰ কাৰণে সজাগ আৰু সতৰ্ক আৰু ৰাইজক সচেতন হ'বৰ কাৰণে মই আহ্বান জনাওঁ। আৰু কিবা যদি থাকে আপোনালোকে কৰ্তৃপক্ষক জনাব লাগিব বা আমাকো জনাওক, সেই হিচাপে যাতে থাকি যোৱা গাঁওসমূহ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি হেঁচা দিব লাগিব। আৰু এটা কথা ক'ব লাগিব, আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যিটো সেই একমতে BTCৰ বাহিৰত থকা বড়ো কছাৰী গাঁও জিলাসমূহত প্ৰায় 22খন জিলাত আমাৰ ধাৰণা আছিল। বৰ্তমান 19খন জিলাৰ কাৰণে ভিলেজ নটিফিকেশ্যন অফ ভেৰিফিকেশ্যনৰ কাৰণে যি জাৰি কৰিলে, সেই জাৰি কৰা নটিছখনত আমি দেখিছোঁ যে জাননীখনত আমি দেখিছোঁ যে গোৱালপাৰা জিলা আৰু কামৰূপ ৰুৰেল জিলাত পাত পৰি গৈছে। গতিকে মই অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাম আৰু বিভাগীয় মন্ত্ৰী ট্ৰাইবেল এফেয়াৰ্ছৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে সেই জিলাখনকো দুয়োখন জিলাকো সামৰি ভিলেজ নটিফিকেশ্যন আৰু ভেৰিফিকেশ্যনৰ কাৰণে অতি সোনকালে জাৰি কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। কিয়নো আমাৰ এটা আশা আকাংক্ষা আছিল যে সমগ্ৰ BTCৰ বাহিৰত থকা যিসকল বড়ো কছাৰী আমি নিজৰ জাতীয় ভাষা কলা সংস্কৃতি ভাষা সাহিত্য আৰু উন্নয়নমূলকৰ যিখিনি আমাৰ ধাৰণা একেলগে থাকি আমি উন্নয়নৰ পথত আগবাঢ়ি যাম, এইটো আমাৰ ধাৰণা আছিল। কিন্তু আমি দেখিছোঁ এতিয়া কি ষড়যন্ত্ৰ হৈছে ক'ব পৰা নাই। তথাপিতো অসম চৰকাৰৰ যিটো পদক্ষেপ মই আহ্বান জনাম যে বাকী দুখন থাকি যোৱা যি জিলা সেই জিলা দুখনকো যাতে নটিফিকেশ্যনৰ কাৰণে ভিলেজ নটিফিকেশ্যনৰ কাৰণে ভেৰিফাই কৰিবৰ কাৰণে যি জাননী কৰিবৰ কাৰণে মই আহ্বান জনাম বিভাগীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই অনুৰোধ থাকিল। আৰু এটা কথা মই আহ্বান জনাম অনুৰোধ থাকিল যিখিনি 19খন জিলা তেখেতসকলে
ভেৰিফাই কৰিবৰ কাৰণে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠনৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ যি ভিলেজ নটিফিকেশ্যনৰ 19খন জিলা নটিফাই কৰিলে তাৰ কাৰণে অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু ডক্টৰ ৰণোজ পেগু বিভাগীয় মন্ত্ৰী ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী তেখেতসকললৈ মোৰ অশেষ ধন্যবাদ থাকিল বিশেষভাৱে মই ক'ব খোজা নাই সেইখিনি আমি অলপতে এটা কথা আমি চিন্তা কৰিছোঁ গভৰ্ণৰ ডাঙৰীয়া মহামহিম গভৰ্ণৰ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ ৰণোজ পেগু তেখেত আৰু বিভাগীয় মন্ত্ৰী ৰণোজ পেগু তেখেতসকলক আমি লগ কৰিম আৰু কি অভাৱ অভিযোগ আৰু কি অসুবিধাৰ কাৰণে থাকি গৈছে সেইখিনি আলোচনা কৰিবৰ কাৰণে আমি কম সময়ৰ ভিতৰত তেখেতসকলক আমি লগ কৰাৰ কাৰণে ব্যৱস্থা কৰিম ধন্যবাদ बेथ' बिराद दुखुनांथाव बाथ्रा जादों बिटिसिनि बायजोआव थानाय जा बर'फोर बिथांमोननि थाखाय मोनसे आसाम सरकारा BKWEC होननाय मोनसे काउन्सिल दाना होदोंमोन बे काउन्सिला गासैजों 21टा जिल्लाजों दाजानाय काउन्सिल नाथाय जोंहा दुखुनांथाव बाथ्रा बेनो दिनैसिमबो भिलेज नटिफिकेशना जाजोबाखै दाखालि सरकारा एसे भिलेज नटिफिकेशननि मोनसे जोंनो नटिफिकेशन हरदोंमोन बेवहाय दुखुनांथाव बाथ्रा जोंहा मेन गवालपारा जिल्ला आरो कामरुप रुरेल बे मोननै जिल्लाया बेयाव गैया दिनैसिमबो भिलेज नटिफिकेशननि बिथांमोना लाइजाम हराखै आरो मा खालामनो सानदों आसाम सरकारा जोंहा दुखु दङ दुखु फोरमायनाय दङ जों अरायसम दुखु फोरमायगोन आरो जोंहा दंबावो सनितपुर आरो बिश्वनाथ जिल्ला बे मोननै जिल्लायाबो दिनैसिम BKWEC आव हाबाखै आरो सनितपुर आरो बिश्वनाथ जिल्लाखौ BTR आवबो सोसनजोबनायखौ जों नुनो मोनाखै जुदि BTR आव हाबाबा थाबैनो बेखौबो BKWEC आव सोनानै BKWEC नि जा माने सावगारि बे सावगारिखौ गोख्रों खालामनांगौ BTC नि बाहेरायाव थानाय बर'फ्राबो मोनसे साहस गोनां मोनसे काउन्सिल मोननो हाथों जों बेखौ अरायसम खावलायगोन थांनाय जोङो माने नैबे MP इलेक्शननि सिगां जोङो आगोलनि गभर्नर गुलाबचंद काटारिया बिथांनिसिम जोङो आर'ज बिलाइ हैदोंमोन जे गासै BTC नि बाहेरायाव थानाय गासै जिल्लाफोरखौ लाफुंजोबनानै गोदानै मोनसे BKWEC काउन्सिलाव समस्तिफोरखौ दाफुंनांगौ जोंनि बेलायै जोङो गासै 60टा समस्ति जोङो माने डिमान्ड खालामदोंमोन एज पार पपुलेशन पेटार्नाव जोङो 60टानिबो बारा जोङो समस्ति मोननो हायो नाथाय आसाम सरकारा ओरैबायदि मोनसे गुलाय गुजायाव जोंखौ दोनदों दिनै बाखि जिल्लाफोरखौ होनानै दिनै गवालपारा आरो कामरुप रुरेल माने बे मोननै माने जिल्लाखौ मानो दोनथ'खो जोंहा बिराद सोंथि दङ आरो जोङो बेखौ थाबैनो आसामनि गभर्नर आरो गिबि मन्त्रि डक्टर हिमন্ত बिश्व शर्मा आरो रणोज पेगु बिथां ट्राइबेल मन्त्रि बिथांनि सेराव जोङो थाबैनो जों आर'जलाइ होगोन मेम'रेन्डाम होगोन जोंनि इउनाइटेड बड' पिपल फेडारेशननि जानानै आरो आङो इउनाइटेड बड' पिपल फेडारेशननि जानानै जोंनि इउनाइटेड बड' पिपल फेडारेशननि गासै जिल्लानि आफादगिरि नेहाथारि आरो रायजो राजाफोरखौ खावलायगोन बिथांमोनाबो जाहाथे साखाफारा जानानै गावनि भिलेज नटिफिकेशन जानायाव सहाय खालामो जाहाथे मोनसेबो जिल्ला थालांनो मोना मोनफ्रोमबो जिल्लाखौ लाफुंनानै माने जों सोसननो हायो बेनि सायाव जों बयबो बर' रायजो राजा नट अनलि इउनाइटेड बड' पिपल फेडारेशन बर' हारिनि जेसेबां माहारियारि आफाद दङ जेरै बर' साहित्य सभायानो जा हारिमु आफादानो जा बा बाथौआनो जा ब्रह्मआनो जा जों बर' जेसेबां हारिमुआरि आफाद दङ गासैखौबो आं खावलायगोन बयबो जेन BKWEC आव भिलेज नटिफिकेशनाव सोसननायाव जेन बयबो सहाय खालामो